Karbi Anglong News Channel along Berta Than Ponchia Bang Nilimen Sami Merchilin Han Sepi Tangte Pini Aberta Angton Ben Archuponikta BJP spokesperson Apitunga Tumpen Solar Power Project Aputak Pirangki Amay Kipa Karbi Anglong along le along nang kipar lopenajok team Karbi Anglong atum Mata Ponsi Borjan constituency along Solar Power Project Kibijiaphan Sai Dengponlo Bonta JI Qatar Qatari Apartiatum Ajat Development Kachingthur Asai Sita Kam Khedun Verpenapod BJP spokesperson Apitung Atumpen Pinrem Ponlo Tangte Alanglitum Kaningje Alam Thile Archupon Iksinang Dipupen Nang Kilo Berta Realson Hanse Report Karbi Anglong News Channel এইখিনি কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ যেহেতুকে এই সোলাৰ প্ৰজেক্টৰ বিষয়টো লৈ পেলাই এটা গোটেই ৰাজনৈতিক এটা থাকিবলৈ কাৰণে চেষ্টা কৰি আছে আনফালে কিছুমান ফাৰ্ষ্ট পাৰ্টি ইয়াত ভূমিকা ল'বলৈ চেষ্টা কৰি আছে আৰু যিসকলে কৰিব চেষ্টা কৰি আছে লাহে লাহে এপিএচএলচি দলৰ কেৰেক্টাৰটো নিজকে এক্সপ'জ হৈ আছে এই কথাটো আপোনালোকে স্পষ্ট হ'ব লাগে কাৰণ তাতে যদি মানুহবিলাকে কৈছে যে মাটিটো প্ৰটেকশ্যন হ'ব লাগে চবেই কৈছে মাটিটো আমি ৰখাব নোৱাৰিম আনফালে ইনক্ৰছ কৰি আছে ইলিগেলি পটা নাথাকিলেও ঘৰ বনাই আছে কৈছে কিছুসকলে সৰহসংখ্যক চব নাগাদো নহয় কিন্তু কিছুমান সন্দেহযুক্ত যিবিলাকে মাটি দখল কৰাৰ পৰা মানে ৰখাব নোৱাৰাৰ ফলত দিলাই আপটো সিদিপিলৈকে পাইছে বুলি মানুহে কৈ আছে আৰু আমি আই উইটনেছ আপোনালোকে সাংবাদিক বন্ধুবিলাকো কৈছে আৰু নাগালেণ্ড বৰ্ডাৰত এইখিনিত ৰখাবৰ কাৰণে এটা খুব প্ৰয়োজন তাৰ লগতে এটা মানে পজিটিভলি এটা ৱে এই সুযোগতে আমি কি কৰিব লাগিব চৰকাৰে বাৰম্বাৰ ইলেকশ্যনো হৈছে দুদু কলনী খান বস্তি ইলেকশ্যন হৈছে তাত কি বস্তু পাইছে সৰহসংখ্যক তেতিয়া টাইমততো 2 নম্বৰী বস্তুটো গোটেই কাৰ্বি আংলঙৰ বদনাম হৈছিল সব বস্তু তাতে এণ্টি ছ'চিয়েল এক্টিভিটিছ তাতে হৈ আছিল ড্ৰাগছৰ পৰা আদি কৰি চব তো তাৰ পৰা মানুহবিলাকে কোনটো ছেফটি হ'ব লাগে সেই থ্ৰুদিত সোলাৰ এটা প্ৰজেক্ট হ'লে সোলাৰ প্ৰজেক্ট হ'লে কি কাৰণে হয় যাতে অঞ্চল মানুহবিলাকতো এফেক্ট নহয় তাত কি কৰিব পাৰিব আমি সুবিধাটো কি পাম এই সুবিধাটো সৰহসংখ্যক আজি দিনত মানুহবিলাকে কৈছে যোৱা পৰহি দিনাখন না কেইদিনমান আগত বাহিৰৰ যোন কাৰ্বিবিলাকে যে বাহিৰতে কাম কৰা মানুহবিলাকে প্ৰেছ মিট কৰিছিল প্ৰেছ মিট বহুতে তেওঁলোকে কৈছে যে তথ্যটো 20,000তকৈ অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত আছে আৰু সেই ল'ৰা ছোৱালীবিলাকে উপায় নাপাই পেলাই গৈছে তেওঁলোকে নিজে কৈ আছে আৰু আমি দেখি আছোঁ যোৱা কৰোণা টাইমতো বাৰম্বাৰ আমি কৈ আছোঁ যোৱা কৰোণা টাইমতো 14,000 15,000 মানুহে CM ছাৰৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে তাত তেওঁলোকৰ মানে ফাণ্ডিং কৰি পেলাই আনি চবেই গম পাইছে এইটো টাইমত কিমান কষ্টত মানুহবিলাকে গৈ আছে কিছুমানটো ডেড ঢুকি নাপালে কিছুমানটো তাতে মানুহবিলাকৰ ছ'চিয়েল মিডিয়াত মানুহ পিটি আছে ল'ৰাক আমি একোটো কৰিব নোৱাৰোঁ এনেকুৱাও আমি পাই আছে কিছুমান পৰিয়ালে নিজৰ নতুনকৈ বিয়া পাতিছে ল'ৰাটো মানে তাত মানে কিবা এটা কামত খাবলৈ কাৰণে বা কিবা এটা সংস্থাপনৰ কাৰণে যোৱা হৈ গ'ল তাৰ নিজৰ মেছেজটো অন্য মানুহৰ লগত পলাই যোৱা তেনেকুৱা বহুত ঘটনা আছে আৰু তাতো তেনেকুৱা বহুত এটা ঘটনা আছে যাৰ ফলত আমি এই সোলাৰ প্ৰজেক্ট যদি বহি যায় তেতিয়াহ'লে 1,000 মানুহ সংস্থাপন পাব কোন মানুহে সংস্থাপন পাব কাৰ্বি আংলং ৰাইজে সংস্থাপন পাব সেইটো বস্তু কাৰ্বি আংলং ৰাইজে সংস্থাপন পাব আৰু নতুন প্ৰজন্ম শিক্ষিত ল'ৰা ছোৱালীয়ে পাব গতিকে এই সুযোগটো যে নলয় তাৰ ইম্পৰ্টেণ্টটো কি ইম্পৰ্টেণ্টটো হৈছে তেওঁলোকৰ মই কোৱাত যদি এতিয়া তেওঁলোকে জুন সেইদিনাখন তেওঁলোকে বৰজানত মিটিং পাতিব গৈছে লোকেল মানুহ কিমানজন আছে তাতে আপোনালোকে গম পায় লোকেল মানুহ কিমানজন আছে লোকেল মানুহটো দেখাই নাই বাহিৰৰ পৰা গৈছে এইটো কুৰ্চিং টিমো লোকেল মানুহ নেকি জিয়াই গাথাৰ এইটো তাত তাৰ মাটি আছে কিন্তু কাক দখল কৰিছে বুলি কৈছে নহয় আপোনালোকে কোনোবা এজনে দখল কৰি আছে বুলি কৈছে সেইকাৰণে তাৰ কোনো মানুহ মানে পাত্তা নাই তাত যোন মানুহ তাৰ মাটি নাই সেই মানুহবিলাকে তাত প্ৰটেষ্ট কৰিব গৈছে যাৰ ফলত গাঁও মানুহে উঠি পৰি লাগি পেলাই ইয়াত আপোনালোকৰ মাটি নাই ইয়াত আমাক কৰিব দিয়ক আমাৰ ডেভেলপমেণ্ট হ'ব দিয়ক বুলি গাঁও মানুহ উঠি পৰিছে সেইটোতো প্ৰুফ হৈছে না এইটো প্ৰুফ হৈছে গতিকে এনেধৰণৰ মানুহবিলাকৰ মানে অভিযোগ আনা এতিয়া আকৌ আজি মই দেখিছোঁ
এই কি আছিলে JCCPA বিলাকে কৈছে যে প্ৰথম আৰু এই কাউন্সিলে কি কৰিব বিচাৰিছে তেওঁলোকে আজি কৈছে যে আমি এনেকৈ স্কিম এটা আহিব যোনটো সোলাৰ প্ৰজেক্ট আহিব বুলি সকলো দল সংগঠনকো মাতিছে সকলো ৰাজনৈতিক সংগঠনকো মাতিছে সামাজিক সংগঠন ছাত্ৰ সংগঠন সকলোকে মাতিছে কাৰ্বি আংলং বুদ্ধিজীৱীসকলকো মাতিছে তো সেইখিনি জায়গাত আমি এতিয়া এগ্ৰিমেণ্ট হ'লে যোনটো তেখেতে কুৱেশ্যন কৰিছে এগ্ৰিমেণ্টৰ হোৱাৰ পিছত যোনটো আপত্তি আছে সেই আপত্তিবিলাক পোৱাটো অধিকাৰ আছে তেওঁলোকে যে বোলে কয় বোলে 90 বছৰ যদি এগ্ৰিমেণ্ট থাকে 90 বছৰ কিয় দিব লাগে বুলি কয় কিন্তু উইদাউট তথ্য উইদাউট প্ৰুফ কেনেকৈ আপুনি ক'ব পালে 90 বছৰ বুলি আজিৰ দিনততো 90 বছৰ এই এগ্ৰিমেণ্টটো নাই কাউন্সিলৰ ফালৰ পৰা থাকিব পাৰে 20 বছৰ 25 বছৰ 30 বছৰ থাকিব পাৰে কিন্তু আৰু এটা কথা আজি কোম্পানীয়ে ইয়াত 20 ফাৰ্ষ্ট বছৰৰ পৰা ছেকেণ্ড বছৰৰ পৰা 5 বছৰৰ পিছত লছ খাই আছে থাকিব তেওঁলোকে নাথাকিব না যদি কাউন্সিলৰ আমাৰ কাৰ্বি আংলঙৰ মানুহবিলাকৰ সংস্থাপন পাইছে ইয়াত একো প্ৰব্লেম নাথাকে ইয়াৰ মানুহবিলাক যদি ডেভেলপ হৈছে কাউন্সিলৰ এটা ফাণ্ড পাইছে কাউন্সিলটো কোনো 1 বছৰ 100 বছৰ 200 বছৰ এটা পাৰ্টিটো নাথাকিব কাউন্সিলৰ ফাণ্ড যদি আহি যায় তেতিয়াহ'লে 20 বছৰ নহয় আৰু এক্সটেনশ্যন কৰিব ৰাইজৰ লগত ফুটি মেলি পেলাই আৰু এক্সটেনশ্যন কৰিব পাৰে আৰু এক্সটেনশ্যন কৰিব তাতোতো এগ্ৰিমেণ্টত এটা তথ্য থাকিব না প্ৰথমৰ পৰা যদি আপোনালোকে প্ৰটেষ্ট কৰি দিয়ে যে সেইটো কি হয় আৰু এই প্ৰটেষ্ট কৰিবলৈ যাওঁতে যে এটা বিদেশী লোকে তেওঁলোকে গৈ পেলাই যে প্ৰটেষ্ট মানে তাতে আপত্তি কৰিব দিছে ধেমালি কথা নেকি ইয়াত ৰহস্যটো আপোনালোকে সুধকচোন যে আপোনালোকে ক'ত পৰা ফাণ্ডিং কৰি পেলাই ইমানখিনি তাতলৈকে যাব পাৰিছে আপোনালোকে সাংবাদিক বন্ধুসকলেও কুৱেশ্যন কৰিব লাগে তেওঁলোকে সেইকাৰণে আমি কৈছোঁ যদি এই শক্তি থাৰ্ড ফ'ৰ্চ যিটো শক্তি ATSLCৰ লগত জড়িত এইটো এক্সপ'জ হৈছে আৰু সেইটো সোনকালে তেওঁলোকে নিজৰ মাজত আৰু মই এটা দেখিছোঁ বৰ্ডাৰৰ এৰিয়াত কিছুমান ব্যক্তিয়ে কাৰ্বি আংলঙত থাকি পেলাই ভাল নাপায় নেকি কাৰ্বি আংলঙত থাকি পেলাই কাৰ্বি এগেইনষ্টত কিছুমান কাৰ্বি আংলঙৰ ৰাইজৰ এগেইনষ্টতে কৈ থাকে সেইবিলাক ব্যক্তিটো ওপৰতো আপোনালোকে অলপমান চালে ভাল মই নাম ক'ব বিচৰা নাই সময় হ'লে মই নামো কৈ দিম কিন্তু এটা কথা আমি ইয়াৰ পৰা স্পষ্ট হ'ব লাগে যে বস্তুটো সোলাৰ প্ৰজেক্ট তাত আনিলে কাৰ্বি ৰাইজৰ কাৰণে প্ৰটেকশ্যন হয় নে নহয় ফাৰ্ষ্ট আপুনি নিজক এইটো ক্লিয়াৰ হ'ব লাগিব প্ৰটেকশ্যন হয় আৰু এতিয়া যদি আপুনি তাত সোলাৰ প্ৰজেক্ট কৰিব নিদিয়ে ইকো যদি কৰিব নিদিয়ে কাৰ্বি আংলংটো ডেভেলপে হোৱা নাই বুলি কৈ থাকিলেতো নহ'ব কাৰ্বি আংলং ডেভেলপমেণ্টৰ হ'বৰ কাৰণেতো এৰা নেপেৰাকৈ দিন ৰাতি একো নামানি পেলাই CM ছাৰ আমাৰ সন্মানীয় আমাৰ চিফ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰে দিন ৰাতি লাগি পেলাই কাম কৰি আছে এইটো বস্তুটো সত্য আৰু এইটোতো প্ৰমাণ আছে যাৰ ফলত ডেভেলপমেণ্টো হৈছে যাৰ ফলত কাৰ্বি আংলঙত এটা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো এটা শান্তি পৰিৱেশৰ কাৰণে কোম্পানীবিলাকে কাম কৰিব চেষ্টা কৰিছে আমাৰ এটা পৰিৱেশ ভাল পাইছে এইটো আগত আমাৰ কাৰ্বি আংলঙে কোম্পানীবিলাকে কাম কৰিবলৈ আহিব বুলি কোনোবা কথা আছে নেকি কোনোতো নাই কিন্তু আজিৰ দিনত কি হৈছে কোম্পানীবিলাকে ইনভেষ্ট কৰিবলৈ কাৰণে চেষ্টা কৰিছে আজি যদি মুম্বাইৰ কথা কয় বাংগালুৰুৰ কথা কয় তেওঁলোকে ডেভেলপমেণ্টটো কিয় কাৰণে হৈছে তাত কোম্পানীবিলাকৰ লগত লৈ পেলাই হৈছে হয় আমি তেতিয়া ক'ব লাগিছিল যে চিমেণ্ট ফেক্টৰী মানে এগ্ৰিমেণ্ট নোহোৱাটো ভুল হৈছে বুলি ক'ব পাৰে তেতিয়া দিনত হয় আমি হাইড্ৰ' প্ৰজেক্টটো এইটো এগ্ৰিমেণ্ট নোহোৱাটো অলপ ভুল হৈছে ক'ব পাৰে এইটো কথা কিন্তু এতিয়াতো আমি এটা জেগাত ইউনাইট হ'ব লাগে যে এগ্ৰিমেণ্টটো ষ্ট্ৰং হ'ব লাগে তাত যদি তেতিয়াহ'লে পজিটিভ হ'ব পাৰে না তেতিয়া আৰু এটা কথা তেওঁলোকে JCCPA সকলে তেওঁলোকে কৈছে যে তাত আপত্তি নকৰাকৈ ফাৰ্ষ্ট তেওঁলোকৰ মিটিং আহিছে তাত তেওঁলোকে কৈছে যে ক্লিয়াৰলি কৈছে যেতিয়া আমি পলিচিবিলাক ক্লিয়াৰ হ'ব তেতিয়াহে আমি যোগদান দিম ঠিক আছে তেওঁলোকেতো প্ৰেছ মিট নিদি পেলাই CM ছাৰক লগত লগ কৰি পেলাইতো আলোচনা কৰিব পাৰে আপত্তি নজনা আগতে আলোচনা কৰিব পাৰে সেইটো এটা পজিটিভ ৱে হয় সেইকাৰণে আমি ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙৰ ৰাইজে বিচাৰিছে কাৰ্বি আংলং ডেভেলপ হওক আৰু কাৰ্বি আংলং ৰাইজে বিচাৰিছে বাহিৰত যোন মানুহবিলাকে কাম কৰিবলৈ কষ্ট কৰি আছে এই মানুহবিলাককো ঘূৰাই অনা এই প্ৰচেষ্টাটো চবেই ছাপোৰ্ট কৰিছে সেইকাৰণে এজনে যিটো আপত্তি কৰা তাৰ পৰা বিৰত থাকিবলৈ কাৰণে আৰু থাৰ্ড ফ'ৰ লগত জড়িতটো বন্ধ কৰিব লাগে বুলি আমাৰ ফালৰ পৰা এইটো দাবী কৰিছোঁ আৰু থাৰ্ড ফ'ৰ্চটো আমাৰ ওচৰতো নাই এগ্ৰিমেণ্টত কাগজ দেখিলে ক'ব সঁচা কথাটোৱে ক'ব লাগে না এগ্ৰিমেণ্ট হ'লে এগ্ৰিমেণ্টটোত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে সেইটো ক'লেই নহ'ব
যে কোনে নহ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দেখিছে নেকি ব্লেক এণ্ড হোৱাইট দেখিছে নেকি তেখেতসকল এতিয়া এগ্ৰিমেণ্টটো আগত সিহঁতে কিছুমান এছাম মানুহে সেইটো কৈছে বোকাজানৰ কথা কৈছে এই আমাৰ কি কয় আছাম ৰাইফলৰ কথাও কৈছে বা আমটেৰেঙৰ হাইড্ৰ' প্ৰজেক্টৰ ওপৰতো কৈছে সিহঁতে কোৱাটো ঠিক কিন্তু তেতিয়া এগ্ৰিমেণ্টটো বেলেগ কথা হা কিন্তু এগ্ৰিমেণ্ট যদি ভাল হৈ যায় তো MOU যদি ভালকৈ লিখা হৈ যায় MOU কিয় লিখা হ'ব ভালকৈ বুজাবুজি কৰিয়ে লিখা লিখি হ'ব না গতিকে সেইটো যিটো এগ্ৰিমেণ্ট মতে সেইটো গোটেই কাৰ্বি আংলং ৰাইজেওতো উইটনেছ থাকিব সেইটো যেতিয়া দৰকাৰ হ'ব সেইটো এৰিব লাগিব সেইটো এটা ভয় এটা সিদ্ধান্ত ল'বলগীয়া হৈ গ'ল অকল কাৰ্বি আংলং বুলি নহয় বিভিন্ন দেশত নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে বিভিন্ন স্কিম ল'বলগীয়া হৈ যায় ঠিক তেনেধৰণৰ কাৰ্বি আংলঙক এটা স্কিম যিটো চ'লাৰ প্ৰজেক্ট আনিছে তেনে চ'লাৰ প্ৰজেক্ট যদি ইয়াত কাৰ্বি আংলং হয় তেনেহ'লে ইয়াত আমাৰ নিবনুৱাসকলেও ইয়াত এমপ্লয়মেণ্ট জেনেৰেট হ'ব চাকৰি বাকৰি পাব যিটো মানে কৰিব পাৰা ইয়াত যি নন টেকনিকেল চাকৰিবিলাক জববিলাক কিছুমান কৰিব পাৰিব আমাৰ ইয়াৰ লোকেল মানুহে মানে কমচে কম 1000 মান মানুহ ইয়াত চাকৰি পাব লোকেলসকলে আৰু লগে লগে ইয়াৰ লগতে আমি কাৰ্বি আংলং ৰেভিনিউ নাই কমচে কম 200 ক্ৰ'ৰ ওচৰা-ওচৰি আমাৰ ৰেভিনিউ পাব তেনেধৰণ যদি আমি ৰেভিনিউ পাই এতিয়া বৰ্তমান কাৰ্বি আংলং প্ৰায় আমাৰ কাউন্সিলৰ ৰেভিনিউ নিজেই ক্ৰিয়েট কৰিছে প্ৰায় 200 ওচৰা-ওচৰি তেনেহ'লে আমি গোটেই মিলাই সেইটোলৈ কমচে কম 400 মান আমাৰ ইয়াতেই ৰেভিনিউ হৈ যাব তেনেহ'লে আমি বেলেগ ষ্টেটৰ লগতো আমি ইমান মানে ডিপেণ্ড কৰিব নালাগিব গতিকে আমি নিজেই ইয়াতে কিছুমান চাকৰি যিসকলে নিবনুৱাসকলক আমি কিছুমান চাকৰি দিব পাৰে যাৰ নেকি আজিকালি আপোনালোকে চাওক কাৰ্বি আংলং পৰা বহুতো বেংগালোৰ বম্বে কেৰেলা তামিলনাডু বা ওচৰে পাজৰে এফালে কি কয় মিজোৰাম মণিপুৰ বা গুৱাহাটী তেনেকুৱা ধৰণৰ আমি কাৰ্বি আংলং বহুতো শিক্ষিত MA MSc BA পাছ সকলে বাহিৰত গৈছে গতিকে আমি ইয়াতে কৰিব পাৰিব গতিকে আজিকালি এনেকুৱা ধৰণ হৈ গ'ল যে চৰকাৰে যদি কিবা এটা স্কিম ল'ব বিচাৰে ডেভেলপ আনএমপ্লয়িৰ কাৰণে খালি আপত্তি কৰা এটা অভ্যাস নিচিনা হৈ গ'ল কাৰ্বি আংলঙত যেনে আপোনালোকে চাওক সৈনিক স্কুল আনিব বিচাৰে তাতো আপত্তি আৰু এতিয়া CBGৰ ওপৰতো যিটো নেপিয়াৰ যিটো গ্ৰাছ ঘাঁহ খেতি কৰিবলৈ যাওঁতে তাতো মানুহবিলাকে আকৌ আপত্তি কৰিছে আৰু তেনেকুৱা হাইড্ৰ' প্ৰজেক্টৰ ওপৰতো আপত্তি কৰি খালি চৰকাৰে যিটো কাৰ্বি আংলং কাউন্সিল অট'নমাছ কাউন্সিলে যিটো কৰিব বিচাৰে খালি আপত্তি সেইটো এটা অভ্যাসগত নিচিনা হৈ গ'ল গতিকে আমি জনাত তাত যিটো বৰজানৰ এৰিয়া মানুহসকলে সেইটো ৰাইজে ইমান আপত্তি কৰা নাই বৰঞ্চ সিহঁতে আদৰণীয়ে জনাইছে কিন্তু এছাম পলিটিক্স পাৰ্টিসকলে লিডাৰসকলে সেইটোৰ ওপৰতে ঘোৰ বিৰোধিতা দেখাই আছে কিন্তু গাঁৱৰ ৰাইজে তাত বসবাস কৰা মানুহে কিন্তু ইমান আপত্তি কৰা নাই গতিকে হয়তো চিন্তা কৰিছে সিহঁতে আগন্তুক এইবিলাক ডেভেলপমেণ্ট যদি কৰে তেনেহ'লে আগন্তুক আহিবলগীয়া ইলেকশ্যন কাৰণে আমাৰ পাৰ্টিৰ কাৰণে ইফেক্ট হ'ব বা প্ৰভাৱ পৰিব সেইকাৰণে ইমান আপত্তি দৰ্শাইছে সেইটোও আমি জানো গতিকে ডেভেলপমেণ্ট হ'বলৈ হ'লে এইটো লাগিবই স্কিম লাগিব
আৰু ইণ্ডাষ্ট্ৰী লাগিব কাৰণ মানুহে জানে এইটো গোটেই বলৰ পৃথিৱীত মানুহে জানে ইণ্ডাষ্ট্ৰী হ'লে কি কি ইফেক্ট হয় কিন্তু এইটো বাধ্য অকল আমাৰ কাৰ্বি আংলং বুলি নহয় গোটেই ইণ্ডিয়াত য'ত ইণ্ডাষ্ট্ৰী হৈছে আপোনালোকে চাওক বম্বে হায়দৰাবাদ কেৰেলা কেলকাতা গোটেইটো ইণ্ডাষ্ট্ৰী তাত আছে ইফেক্ট কি মেৰিট ডিমেৰিট সেইটো কি আছে এইটো চবেই জানে কিন্তু এইবিলাক নহ'লে মানুহে জীয়াই থাকিব নোৱাৰে নিবনুৱা সমস্যা সমাধান নহয় যাৰ ফলত নেকি আজি ইণ্ডাষ্ট্ৰী লাগে সেইটো সকলোৱে দাবী কৰি আছে গতিকে ইয়াতেও যে কাৰ্বি আংলং এছাম লিডাৰসকলে কিন্তু বহুত দৰকাৰ চৰকাৰে যিটো বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিটো কৰিব বিচাৰিছে সেইটোৰ ওপৰত সদায় বিৰোধিতা সেইটো দেখা যায় গতিকে একচুৱেলি সেইটো কৰিব নালাগে কিন্তু আমি জনাত চলাৰে কিন্তু কাৰ্বি আংলং ৰাইজে দুখীয়া ৰাইজে বিচাৰিছে কিন্তু এছাম লিডাৰসকলে সেইটোৰ ওপৰত বিৰোধিতা দেখাই আছে সেইটোৱে प्रश्न এটা एग्रीमेंट बांके नॉन 100% एग्रीमेंट ताके लोग बोलिला सर्वे दाम बोमला हाला तुंदा कंपनी पे कापरे डॉक्यूमेंट्स हैंग बोमला ला सब फीसी दोजी टाइम एंड कंडीशन ऑफ थाके लासी लगे असा वेट के नंग को होंगनंग को लगे एग्रीमेंट दो डेट ऑफिसी काम पकलेम नोई मती लासी लावासी होंगनाई को बा लायों सी दोको फुलोते दागों सी कोपिने आपत्ति दोको फुलोते लागे इलितुम कच्ची डिस्कस अपवर्ड अलोला Lasi la positif way bang si mata naik. Asontin mat ka protest asontin mat ulote lage. Imithal Karbi Anglong develop naik boleh hangjo busta. Karbi Anglong Autonomous Council jong si itu revenue bag naik busita. Karbi Anglong Autonomous Council jong si solajong ke cari unajak kong nangji ulote itu sources do. Lasu sources pen positif way ponote itu monon visita me itu handbrake itu solajong ke cari pon unji. No itum salary ke itum anton bustami state government ben situ ke salary bang itum depend nango pulo dangte itum yung si school doko ka kilo pulo dangte itum ladak apen chi sponsor tum detpo laso fancy Karbi Anglong Autonomous Council tum ke positive vacancy ken kami damlo lasira atum puna political party tum puna itum bang ke mane sob tame consensus pensi ajara kam da claim nahi देखो सोलर प्रोजेक्ट एरिया लो माने तुम लगा अपना NSCN IM लपन सेंट्रल गवर्नमेंट अतुम इसी फ्रेमवर्क एग्रीमेंट किलो होत Karbi Anglong लो ने एरिया लो तेनाला पारो अदान खेदुम नितुम खेलो मला सोने खटे खटे क्लास नोन बांखेला दागा बांखे लासुन पारो आलों तेन बांखे तुइजे ना थो बांखे जे आई कथार तुम बांखे लदाक बिलोंले solar bill ongle development claim ongle school hem dak team ongle lang da bill ongle somsuli kaupos etu theno lasil atumo khana banke litum hom la so document lo theno ma olam le jo make third force atum lato funding ka puri pensi lato makka hilo an sa la so kaupos ta ongle theno la so ko thak siti ne de koi alam litum phan la so pinu ba kata lip nangi so tak pala le jabha kata lip nai la pen ahok ala puthak la tu alje dipakla dia pansi ne joke khado boy pat impression na kena ha la so lo kana ba ke dak nel bi thego la so nelo je ladake isi bane la tu bi tu ba ke dak ke Karbi Anglong ko tribal land ta tribal area ta ho pulhai khado boy si tu sitan nel tu bi pudai bo bakalang li bakala hai कि थे दमलों पे रहते हैं लोग को लोग करते अब बैकग्राउंड ना लो बांगे को माने इंतंग रख तो वहाँ से अलाम ले जोके कचिकी दम तबे ना तुम आंगलों ना जा तुम तो ना तुम आजा तुम जी लोगों का तय से तो वहाँ के सुलग सुलग को देने बनता ना तुम का उपोस बांगे तुम खेलना तो कम लोग को ने सिता दाग बांगे Karbi Land लो ना बांगे Karbi Anglong टेरिटोरी एरिया लोग सिता Karbi Land है अलों अपने कपड़े तैयारी तुम खेलो definition itu terlong Nagaland ko bangke naga to be alam chitonte la tum bangke sia bangke lotha angami itagela so pinamala so sema naga tum alam la tum chitonte itum le hala dakle la tum ga dutin alam chitonte joksi lem to ikucha la pen bijo to bangke la tum ke bijo la pen ram to kala tum ta lem
ঠিক লাসন তাতাছি তাকে কার্বি আংলং পকে ডাক্তার ল্যান্ড কিলো কার্বি ল্যান্ড তাকে কার্বি লাসো কিলোমা ট্রাইবেল এরিয়া পুলে তাকে কিলো খালি কনস্টিটিউশনাল লাসো সেকশন নাই লং লাসি লাদাক বাংকে ট্রাইবেল এরিয়া পামেন পেন আসো লাসন পেনা নে আতমফান কি পাংরুম পেন da solar project ki dia pananga disturb run development akan miklan dia pananga disturb run da ason scheme ki wan dia pananga tagal kam kedu na pananga ke la tumalo the fast force ko kidu ko ni ko ma ke tam ke ko elo la son bom pe na ba ke la da ni tum theglong no je afran khambo ke pinen ki do state chokram da le tum paklang no la salam ba je Karbianglong area po bang kila dak la swam net ili kum ta pe le patlam e ko kila swam net long da ka net thek long lo la sila dak pe na lang litum kachira ami det jif po bang ke litum ba ke tin da pe la se kachira jong si pe le to ko tum te la swam bang paklam dak nai atum pe athela dak alang litum bang ke Karbianglong de ko la tum si nanga do khol dia pa sila dak ki patlam jong si naga atua pan alam tua methang na territory methang Nagaland ang bong dokom pen si opisi iklam di ma kola bakalang itu ba sita ladak Karbianglong pen ang tan na long pen lason dong si ka kam piloma ko pilone kapin khatta pen ki pas chom to ayar ba yang si kalang polote la ba chok chi le do ko si le na bu la si non la som bong ke ladak he koi ki theklong ma ke APHL si atum jai ka thara group atum ladak patai la hai ka kam jere la to patai la to da ka upos na alam the ko na ke non le tum la ha plu pe ti se dam lo ma ke alam li tum pa ke thar ko sa tum ja ko ke du pe la to pan ki funded lo so ba ring de tum ke ko wa si ane to pan ki la ba ke yes briefing na lo pan na ke ha ba ke la lo che pe ka de la pe Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu